ঘৰৰ পৰা তাতে আমি গৈ আছোঁ এতিয়া চিকেন পকোৰা চাওমিন ম'ম' আমি অলপ আগতে ভাতো খাইছোঁ কিন্তু ভাত খোৱাৰ পিছতো মন্দিৰত আমি সেৱা ল'লোঁ তাৰমানে এনেকুৱা কথা হ'ল বহুত ভোক লাগি আছে বোলে তাৰ সেইকাৰণে মোক ঘৰৰ পৰা আনি লৈ আহিব গ'ল আহি পেলাই এতিয়া আমি ৰেষ্টুৰেণ্ট গৈ আছোঁ 2 কিলোমিটাৰ মাত্ৰ আমাৰ ঘৰৰ পৰা গতিকে আমি কি খাওঁ আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈ ওলাইছোঁ এইবিলাক আপোনালোকে চাই থাকক বহুত আইটেমবিলাক বহুত আছে চিকেন পকৰা আছে আৰু লোকেল কণী আছে তো চাওমিন আছে আমাৰ ইয়াত চাওক চাটনি দি আছে বনাই এতিয়া আহি পাইছোঁ আমি ৰেষ্টুৰেণ্ট হিমাংশুৰ ৰেষ্টুৰেণ্ট ৰতনপুৰ আমি একচুৱেলি চাওমিন অৰ্ডাৰ দিছোঁ মানে স্পেচিয়েলি কৰি বনাই দিব আৰু আমাক সেইকাৰণে ৰ'ব দিছে আধা ঘণ্টা হ'ল ৰখি থকা চাওঁ কিমান ধুনীয়াকৈ বনাই দে খালেহে গম পাম গতিকে ৰৈ আছোঁ বনাই আছে দেখাম আপোনালোককো আপোনালোকে আহিব দেই এইটো ৰেষ্টুৰেণ্টত ধুনীয়াকৈ বনায় আৰু দামো কম হয় একচুৱেলি আৰু মোৰ লগত ভাইটি আছে ভাইটিক ক'ব দিছোঁ আপোনালোকে আহিব ভাল লাগিব এখন আজি অ'পেনিং কৰা হ'ল নতুন ঘৰ 2 বছৰে হ'ল অ'পেনিং কৰা তো আপোনালোকে খাবলৈ আহিব কেনে লাগে আৰু সোৱাদটো ল'ব আপোনালোকেও আৰু খুবেই ভাল লাগে বস্তুবিলাক খাই আপোনালোকে চাই থাকিব আহি গ'ল আমাৰ চাওমিন আৰু লগত আহিছে বইল আণ্ডা লোকেল কণী আহিছে চাওমিন আমি খাম আৰু এতিয়া আৰু আমি খাম আৰু হেল্ল' জ্বালা চাটনিটো অকণমান দিবাচোন মজা পুৰা মজা আমি এতিয়া বইল কণীও আছে বাৰু বইল কণীটো খাম লাহে খাই আছোঁ আমি টেষ্টি একদম মজা আমাৰ কণী বৰ্তমান এতিয়া শেষ হৈছে চাওমিন শেষ হোৱা নাই বৰ্তমান কণীটো শেষ হৈছে আৰু আপোনালোকে জিভাৰ পানী নেপেলাবি দেই নহ'লে আমি খোৱাটো হাগা হৈ যাব মজা বঢ়িয়া টেষ্টি হৈছে দেই